নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ কেইটামান নতুন টিপছ আৰু এই টিপছবোৰ চালে আপোনাৰ হোৱাটছআপ একদম চিকিউৰ হৈ থাকিব। এই টিপছবোৰ কৰিলে ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনাৰ হোৱাটছআপত যদি কোনোবাই কিবা এটা চাব বিচাৰে তেন্তে আপুনি যদি লুকাই ৰাখিব বিচাৰে তেন্তে লুকাই ৰাখিব পাৰিব। এই টিপছকেইটা চালে কোনো থাৰ্ড পাৰ্টি এপছ নালাগে। চ' বন্ধুসকল, প্ৰথমে হোৱাটছআপ এপটো অ'পেন কৰিব লাগিব। তাৰপিছত অ'পেন কৰাৰ লগে লগে আপুনি হোৱাটছআপ ছেটিঙত গুচি যাব। গুচি যোৱাৰ লগে লগে ছেটিঙত ইয়াতে একাউণ্ট এটা অপশ্যন আছে, সেইটোত ক্লিক কৰি তাৰপিছত 2 ষ্টেপ ভেৰিফিকেশ্যন ক্লিক কৰি তাৰপিছতে তলতে স্ক্ৰল ডাউন কৰিব। আপোনাৰ প্ৰফাইলটো যদি হাইড কৰিব বিচাৰে তেন্তে আপুনি যাৰ পৰা হাইড কৰিব বিচাৰে তেন্তে তাৰ পৰা হাইড কৰিব পাৰিব। ইয়াতে আপুনি যি চিলেক্ট কৰিব সেইজনে আপোনাৰ প্ৰফাইলটো দেখা নাপাব। গতিকে মই চিলেক্ট কেইবাটাও কৰিলোঁ। তাৰপিছত তলতে ক্লিক কৰি এতিয়া মই 3জনক মাত্ৰ হাইড কৰিলোঁ। তাৰপিছত বন্ধুসকল, আপুনি যাক ষ্টেটাছ শ্ব' কৰিব বিচাৰে শ্ব' কৰিব পাৰিব। ইয়াতে মই কণ্টেক্ট এক্সপেক্টত ক্লিক কৰি তাৰপিছতে নাম্বাৰকেইটা চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট কৰাৰ পিছত যাক আপুনি চিলেক্ট কৰিব তেওঁলোকে আপোনাৰ হোৱাটছআপ ষ্টেটাছ দেখা পাব। তাৰপিছতে অ'কে কৰি দিব, হৈ গ'ল আপোনাৰ। তাৰপিছত তৃতীয়টো হৈছে, পিছত আৰু এটা প্ৰব্লেম হৈছে গ্ৰুপ বনোৱা। আমাৰ হোৱাটছআপত বহুতে নানা ধৰণৰ গ্ৰুপ বনাই দিয়ে, সেইকাৰণে তাৰ বাবে গ্ৰুপ বন্ধ কৰিব পাৰিব আপুনি। তাৰ বাবে আপুনি যিটো নম্বৰ চিলেক্ট কৰিব সেইখিনি নম্বৰৰ পৰা আপোনাৰ অকল গ্ৰুপ হ'ব আৰু বেলেগ কেইটা নম্বৰৰ পৰা গ্ৰুপ নহ'ব। গতিকে মই চিলেক্ট কৰি আছোঁ, যিখিনি নম্বৰ চিলেক্ট হয় সেইখিনিৰ পৰা গ্ৰুপ বনাব পাৰিব আৰু বেলেগ নম্বৰে কোনো গ্ৰুপত এড কৰিব নোৱাৰিব। তাৰপিছতে আপুনি ব্লক কৰা নম্বৰখিনি চাব পাৰিব তলতে। তাৰপিছতে ইয়াতে ফিংগাৰ প্ৰিণ্টটো দিব পাৰিব। লাষ্ট চিন কোনে কোনে দেখা পাইছে, কোনে দেখা পায়, তাৰ কাৰণে আপুনি এইখিনি চিলেক্ট কৰি দিব পাৰিব। চিলেক্ট কৰাৰ লগে যাক আপুনি চিলেক্ট কৰিব তেওঁলোকে আপোনাৰ লাষ্ট চিন দেখা পাব আৰু বাকীসকলে কোনো লাষ্ট চিন দেখা নাপায়। চ' তাৰ বাবে এইখিনি কৰিব লাগিব। তাৰপিছত হৈছে তাৰপিছত গ্ৰুপৰ পৰা কোনো এজন ব্যক্তিক যদি আপুনি পাৰ্চনেল মেছেজ কৰিব বিচাৰে তেন্তে সেই গ্ৰুপৰ পৰা ক্লিক কৰি ধৰি ৰাখি তাৰপিছতে ওপৰত এটা আহিব অপশ্যন প্ৰাইভেট মেছেজ প্ৰাইভেট, এইটো ক্লিক কৰি তাৰপিছত সেই নম্বৰটোতে আপুনি যদি কাৰোবাক মেছেজ কৰি সেই মেছেজটো সময়তে এটা নিৰ্দিষ্ট সময়ত ডিলিট কৰিব বিচাৰে তেন্তে সেই ছেটিঙত গৈ তাৰপিছত ডিছএপিয়াৰিং মেছেজত ক্লিক কৰি তাৰপিছতে ডিছএপিয়াৰিং মেছেজত গৈ তাৰপিছতে ইয়াতে নিৰ্দিষ্ট টাইম এটা দি দিব। আপুনি কিমান দিনৰ বাবে দিব বিচাৰিছে, 24 ঘণ্টা, 7 দিন, 90 দিন, যিমান দিনৰ পিছত দিব বিচাৰিছে সিমান সময় হ'লে অট'মেটিক মেছেজখিনি ডিলিট হৈ যাব। বন্ধুসকল, যদি আপোনাৰ হোৱাটছআপৰ চাটিংখিনি যদি লক কৰিব বিচাৰিছে তেন্তে আপুনি হোৱাটছআপৰ ছেটিঙত গৈ 2 ষ্টেপ ভেৰিফিকেশ্যনত গৈ সেইটো ইনেবল কৰি দিব। আপুনি পাছৱৰ্ড 6টা কেৰেক্টাৰৰ এটা পাছৱৰ্ড লগাই দিব। তাৰপিছতে আপোনাৰ হোৱাটছআপৰ চাটিঙৰ পৰা কোনো এটা মেছেজ কোনে দেখা নাপায় আপোনাৰ পাৰ্মিশ্যন অবিহনে। মইতো কৰি দিলোঁ, এইটো ইয়াতে হাইড কৰি ৰাখিছোঁ। তাৰপিছতে অট'মেটিকলি হৈ যাব। যেতিয়া আপুনি হোৱাটছআপ খুলিব তেতিয়া আপুনি পিনটো মাৰাৰ লগে লগে অ'পেন হ'ব, নহ'লে নহয়। আৰু ইয়াতে ইমেইল দিব পাৰিব, আপোনাৰ অপশ্যন দিয়া আছে। তাৰপিছত বন্ধুসকল, যদি আপুনি খুলিব বিচাৰে তেন্তে সেয়া লাগে। তাৰপিছত বন্ধুসকল, যদি আপুনি ফিংগাৰ প্ৰিণ্ট লগাব বিচাৰিছে আপোনাৰ হোৱাটছআপত তেন্তে ছেটিঙত গৈ একাউণ্টৰ প্ৰাইভেচিত গৈ তাৰপিছতে তলত লাষ্টৰ অপশ্যনটো ফিংগাৰ প্ৰিণ্ট অন কৰি তাৰপিছত ক্লিক মাৰি দিব। আপোনাৰ ফিংগাৰ প্ৰিণ্ট লক হৈ যাব। তাৰপিছত ইমিডিয়েটলি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ ফিংগাৰ প্ৰিণ্ট অবিহনে আপোনাৰ হোৱাটছআপ নখুলিব। তাৰপিছত বন্ধুসকল হৈছে, আপোনাৰ যিকোনো ব্যক্তি এজনে যদি আপুনি কাৰ লগত বেছি চেটিং কৰে তেন্তে সেইটো জানিবলৈ আপুনি হোৱাটছআপৰ ষ্ট'ৰেজ গৈ তাৰপিছতে স্ক্ৰল ডাউন কৰিব। তাৰপিছতে আপুনি যিটো ওপৰৰ নম্বৰ আটাইতকৈ ওপৰৰ নম্বৰ দেখা পাব সেইটোতে আটাইতকৈ বেছি চেটিং কৰা হয় বুলি আপুনি জানি ল'ব।